আজি এই নৱগত সভাৰ আদৰণি সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, কণ কণ ভাই ভণ্টীসকল আৰু মোৰ দাদা বাইদেউসকল, পোনপ্ৰথমে সকলোকে নৱগত সভাৰ আদৰণি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাবিবা বেগম, মোৰ ঘৰ যমুনা মুৰংগা কৃষিপাম নিগম। মই আলকমৰ পাব্লিক স্কুলৰ পৰা 10ম শ্ৰেণীত উত্তীৰ্ণ হৈ আহি জাতীয় বিদ্যালয় বৰহাওৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নামভৰ্তি কৰিছোঁ। জাতীয় বিদ্যালয় বৰহাওৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নামভৰ্তি কৰাৰ পিছত মই ভাবি থৈছোঁ যে এইখন স্কুলৰ পৰা মই কলেজীয়া শিক্ষা গ্ৰহণ কৰিম। এইখন কলেজত মই এডমিশ্যন লৈ পেলাই মোৰ বহুত ভাল লাগিছে আৰু যাতে মই এইখন কলেজত মই ভাল এটা ৰিজাল্ট কৰিব পাৰোঁ তাৰ বাবে মই যথাসাধ্য চেষ্টা কৰিম আৰু মোৰ মা দেউতাৰ লগতে মোৰ গাঁওবাসী আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ কলেজখনৰ এটা সুনাম কঢ়িয়াই আনিব পাৰিম, তাৰ বাবে মই যথাসাধ্য চেষ্টা কৰিম। ধন্যবাদ। ধন্যবাদ। গতিকে মই ক'বলৈ একো নাই, মই অলপ কৈ দিওঁ। আমাৰ এইখন বিদ্যালয় হৈছে অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয়। প্ৰতি বছৰে অতি পিছপৰা অঞ্চলৰ পৰাও ইমান ভাল এটা সফলতা দেখাব পাৰে এইখন বিদ্যালয়। গতিকে সমূহ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীলৈ স্বাগতম জনাইছোঁ। তোমালোকে আগন্তুক দিনত এইখন বিদ্যালয়ৰ পৰা এটা ভাল ফলাফল কৰিব পাৰা আমি সকলো আশাবাদী। তোমালোকলৈ ধন্যবাদ থাকিল যে তোমালোকে এইখন বিদ্যালয়ত পঢ়িবলৈ সুযোগ পাইছা বা এইখন বিদ্যালয়ত পঢ়া তোমালোকৰ বাবে উপযোগী হ'ব বুলি ভাবিছা। ধন্যবাদ সকলোলৈ, ধন্যবাদ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম।